হেল্ল' নগল বহুত দিনৰ বিৰতিৰ মূৰত কি খবৰ আপোনালোকৰ কেনেকুৱা আছে মোৰ খবৰ ভাল আপোনালোকৰ ভাল তো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই বহুত দিন মানে 5 মাহ হৈ গ'ল ভিডিঅ' দিয়া হোৱা নাই মই লাষ্ট মে' মাহতে ভিডিঅ' দিছিলোঁ মে' মাহৰ পৰা ভিডিঅ' দিব হোৱা নাই যদিও ভিডিঅ' বনাইছিলোঁ তথাপিও দিবলৈ হোৱা নাই কিবা কিবি বহুত অসুবিধাৰ কাৰণে দিব হোৱা নাই ভিডিঅ'টো আৰু বৰ্তমান মই আছোঁ মিৰ্জাত আগত যিটো গোৱালপাৰা আছিলোঁ গোৱালপাৰাৰ পৰা মই শিফ্ট কৰিলোঁ ইয়ালৈকে মিৰ্জালৈকে মই কোম্পানী চেঞ্জ কৰিলোঁ চ' এতিয়া বৰ্তমান থাকোঁ মিৰ্জাত ইয়াতে মানে মিৰ্জাৰ ওচৰতে আৰু চ' এতিয়া নেক্সট ভিডিঅ'বিলাক ইয়াৰ আশাৰ পাশৰ পৰা পাই থাকিব ইয়াৰ পৰাই ভিডিঅ' দিম আৰু বহুত দিন হৈ গ'ল ভিডিঅ' দিবই পৰা নাই নাজানো চেনেলটো কি হৈছে তো কথাটো হৈছে কি যিহেতু ভিডিঅ' দিম বুলি চেনেলটো খুলিছিলোঁ ইউটিউব চেনেলটো তো ভিডিঅ'টো দিবই লাগিব দিমেই কিন্তু অসুবিধা দিব পৰা হোৱা নাই এতিয়া আকৌ কণ্টিনিউ কৰিম ভাবিছোঁ চ' আপোনালোকে যিমানখিনি মৰম দিছে সেই মৰমখিনি মোৰ ভাল লাগিছে উৎসাহ পাইছোঁ চ' এনেকৈ আৰু মৰম কৰি যাওক যিখিনি ছাবস্ক্ৰাইব কৰিছে যিখিনি তেওঁলোকক অশেষ ধন্যবাদ মোৰ ফালৰ পৰা মৰম দি যাওক লাইক কমেণ্ট কৰি যাব কিবা ভুল হ'লে আপোনালোকে কৈ যাব এডভাইচ কৰি যাব চ' মই তাক শুধৰাবলৈ চেষ্টা কৰিম কথাটো হৈছে সেইটো চ' মই ইউটিউবত ভিডিঅ' দিয়াৰ মেইন এইমটো একচুৱেলি মটিভটো হ'ল মানে কি মই ভাল পাওঁ কিবা এটা বস্তু কৰি মানে ভাল পাওঁ চ' ইউটিউবত আৰ্ণ কৰাটো মেইন এইম নহয় ইউটিউবত আৰ্ণ কৰিবলৈ হ'লে আজিকালি কিমানখিনি কষ্ট সেইটো সকলোৱে জানে ইউটিউবত আজিৰ ডেটত ইউটিউবত আৰ্ণ কৰাটো ভিডিঅ' আপলোড কৰি আৰ্ণ কৰাটো ইমান এটা ইজি প্ৰচেছ নহয় চ' সেইটো এইম চবৰে আছে যে ভিডিঅ' দি যদি আৰ্ণ কৰিব পাৰি সেইটো এইম চবৰে হয় কিন্তু ইমান ইজি প্ৰচেছ নহয় সেইটো প্ৰচেছৰ কাৰণে আৰ্ণ কৰিব ইজি মানি আৰ্ণ কৰিবৰ কাৰণে মানে ইজি মানি নহয় একচুৱেলি তাত টাইম স্পেণ্ড কৰিব লাগিব আৰু কথাটো কি হৈছে যে কষ্ট কৰিব লাগিব মই কষ্ট কৰিব পাৰিম যে মই টাইম দিব নোৱাৰোঁ যিহেতু এটা মই বেলেগ প্ৰফেশ্যনৰ লগত জড়িত বেলেগ এটা অৰ্গেনাইজেশ্যনত জড়িত চ' মই সেই কামটো কৰাৰ পিছত বাকী যিখিনি সময় পাওঁ সেই সময়খিনিহে ইয়াত দিব পাৰিম চ' মোৰ কাৰণে ইমান এটা ইজি নহয় ত' মই কৰিছোঁ যে মই যিহেতু ভাল পাওঁ আৰু নতুন জেগা জেগাবিলাক ঘূৰি থাকোঁ অকণমান ঘূৰিবলৈ মই ঘূৰাত চকিন হৈ ঘূৰিবলৈ মোৰ মন যায় চ' ঘূৰি থাকোঁ সেইবিলাক যাতে মই ডাটা ষ্ট'ৰ হিচাপে মই ইউজ কৰি আছোঁ কাৰণ মোবাইলত বা লেপটপত হাৰ্ড ডিস্কত কিমান ষ্ট'ৰেজ কৰিব চ' এটা যাতে এতিয়া পিছলেও মানে কোনো আদাৰ এক্সেছৰিজ নোহোৱাকৈ যাতে ইজি প্ৰচেছৰ বস্তুটো চাব পাৰোঁ ইউটিউবটো যদি মাৰ নাযায় যদি বন্ধ নহয় তেতিয়াহ'লে আমি পিছলৈকেও চাব পাৰিম যে এনেকৈ কৰিছোঁ তেনেকৈ কৰিছোঁ চ' ডাটা ষ্ট'ৰ হিচাপে ফিউচাৰ ডাটা ষ্ট'ৰ হিচাপে মই ইউটিউবটো ইউজ কৰিছোঁ চ' সেইটোৱে এটা তাৰপিছত পইচা ইনকাম কৰাটো ইমান এটা ইজি মোৰ কাৰণেতো বহুতেই টান সেইখিনি ক্ৰাইটেৰিয়া মই ফিল আপ কৰিব পৰাই নাই নোৱাৰোঁ কাৰণ মই টাইম দিব নোৱাৰোঁ তেনেকৈ চ' সেইটো আৰু তাৰ পৰা এতিয়ালৈকে শ্বিফ্ট কৰিলোঁ চ' সেই ভিডিঅ' এটা কৰিছিলোঁ তাৰ ভিডিঅ'টো দিব হোৱা নাই একচুৱেলি ভিডিঅ' দিম বাৰু মই তো নেক্সট ভিডিঅ' আপোনালোকে সেই বস্তুটো পাই যাব সেই ভিডিঅ'টো পাই যাব মতে আছোঁ আৰু ৰুমটো এইফালে দেখিবলৈ পাইছে পূৰা মানে চিজিল হৈ থকা নাই আৰু ৰুমটো চব বেয়া হৈ আছে তো ইয়াৰ বেয়া হৈ থকা এটাই কাৰণ হৈছে কি মই মানে ইয়াত ৰেজিগনেশ্যন দিলোঁ মই বৰ্তমান যিটো কোম্পানীত কৰি আছিলোঁ সেই কোম্পানীটো বৰ্তমান ৰেজিগনেশ্যন দিলোঁ আৰু মই এতিয়া ন'টিছ পিৰিয়ড চলি আছে এটা কোম্পানী ডিউটি কৰিলে মানে এটা কোম্পানীত ডিউটি কৰি থকাৰ যদি ৰেজিগনেশ্যন দিয়া হয় তো লাষ্ট আপোনাৰ ন'টিছ পিৰিয়ড এটা থাকে মানে ন'টিছ পিৰিয়ড এটা চাৰ্ভ কৰিব লাগে চ' বৰ্তমান মই এতিয়া ন'টিছ পিৰিয়ডত আছোঁ শ্বিফ্ট কৰিম কাৰণে আগৰ পৰা মই এইবোৰ অকণমান মানে বস্তুবিলাক মই চববোৰ অলমষ্ট পেকিং কৰি থৈ দিছোঁ আৰু ইফালে কিবা কিবি আছে সেইখিনি মই কালি জাষ্ট নুমাম আৰু মই লৈ গুচি যাম আৰু এইফালে টেবুল খালী কৰি থৈ জাষ্ট বাকী কোনে বিচনাখন মানে মোৰ খুলিব আছে আৰু মোৰ ফেনখন খুলিব আছে বাকী অলমষ্ট মোৰ ৰেডি হৈ গৈছে মানে আগতে কিয় খোলা মোৰ এটাই কাৰণ হৈছে কি মোৰ যিহেতু গাড়ীখন মানে মই গাড়ীখনৰ ওপৰত ডিপেণ্ড কৰিহে মই যাম মই গাড়ীখন মানে ডাইৰেক্ট এটা নিৰ্দিষ্ট ডেটত মতা নাই চ' যিখিনি বস্তু আধৰুৱা হৈ আছে যিখিনি কৰিবলৈ বাকী আছে সেই বস্তুখিনি গোটেইখিনি মই ডিচিজিল কৰিম মানে যিখিনি ভৰাব পাৰি আৰু এটলিষ্ট সেইখিনি গোটেইখিনি মই ৰেডি কৰিম আৰু ৰেডি কৰি পূৰা বান্ধি থৈ কালি যিহেতু ডিউটি আছে মৰ্ণিং ডিউটি চ' ডিউটিৰ পৰা আহি মই মানে শ্বিফ্টিঙৰ প্লেনিং কৰি আছোঁ আৰু চাওঁ কি হয় চ' এতিয়া বস্তুবোৰ পেকিং কৰোঁ তো চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে দেই এনেকৈ আজি নেক্সট ডে সকলোবোৰ বস্তু একদম ৰেডি হৈ গ'ল এইফালে দেখিছে এইবিলাক চব খুলি মেলি ৰেডি গাড়ী আহিছে মই ফেনো খুলিলোঁ বিচনা খুলিলোঁ এতিয়া চব মানে ভৰাব লাগে আৰু এইফালে কিটচেনো খালী কৰি দিছিলোঁ পূৰা চব অ'কে এতিয়া খালী বস্তু ভৰাব লাগে তো ফটাফট ভৰাম গৰমত থাকিব পৰা নাই যিহেতু ফেন চেন নাই ফটাফট ভৰাই মেলি লাহে লাহে গৈ থাকিম
পাই গ'লোঁ আৰু বহুত বেছি গৰম লাগিছে, একদম অৱস্থা নাই। চ' চব বস্তুবোৰ আজি এনেকৈ থৈ দিলোঁ ৰুমতে, এনেকৈ য'ত যেনেকৈ পাই তেনেকৈ থৈ দিছোঁ। কালি এইবিলাক দেখা যাব, কালি চাম। এইটো ফাৰ্ষ্ট ৰুম, এইটো ছেকেণ্ড ৰুম। চ' নেক্সট মই বাৰু ভাল মানে ৰুম ট'ৰ টাইপ দি আছোঁ এটা বাৰু। এইটো কিটচেন, এইটো হৈছে বাথৰুম, এইটো বাথৰুম। চ' আজিৰ কাৰণে হৈ গ'ল। অৱস্থা নাই, ঘামি জামি পুৰা মই একদম ভিজি গৈছোঁ মানে, বহুত বেয়া হৈছে অৱস্থা। এতিয়া এইবিলাক থাকত, এইবিলাক মই এতিয়া আজি নাথাকোঁ ইয়াত, তো লগৰ ৰুমতে থাকিমগৈ আজি। কালি আহিয়ে এইবিলাক ঠিক কৰিম, তাৰপিছতহে চিন্তা কৰিম। আৰু যিহেতু ইয়াৰ আগৰ ক্লিপছটোত আপোনালোকে মানে তাৰ পৰা ৰুম শ্বিফ্ট কৰি বস্তুখিনি ইয়াত থৈ দিয়া দেখিলে, চ' ৰুম ঠিক কৰা নহ'লে। একচুৱেলি কি হ'ল, মই যিটো ৰুমত থৈছিলোঁ সেই ৰুমটো নল'লোঁ মানে। একচুৱেলি সেইটো মানে কি আৰু এইটো ৰুম হয়, মই দেখাই দিছোঁ বাহিৰৰ পৰা। এইটো ৰুম আছিলে, এইটো ৰুম আছিলে, সেইটো ৰুম। এইটো যিহেতু মানে এইটো পৰিৱেশটো, এইটো এণ্ট্ৰেঞ্চ, এইটো ৰুমৰ এণ্ট্ৰেঞ্চ হয়, মই দেখাই দিছোঁ। এইটো এণ্ট্ৰেঞ্চ হয়, এইটো ৰুম আছিলে, সেইটো মই এইটো লোৱা কথা আছিলে, এইটো কিবা অসুবিধা নল'লোঁ। চ' মই তাৰ কাষৰ ৰুমটো এইটো লৈ ল'লোঁ, এইটোতো মানে এইটো ফাৰ্ষ্ট ৰুমটো হয়। এইটো ফাৰ্ষ্ট ৰুম হয়, এইটো মই লৈছোঁ যিহেতু আমি দুজন থাকোঁ। এইটো মোৰ ৰুমটো, টেবুল ৰাখিছোঁ ইয়াতে, বিচনা এনেকৈ, আৰু বস্তুটো ওলোৱাই নাই বাকী মই। এইটো আছিলে, আৰু এইটো হ'ল মোৰ কৰিডৰ। এইটো কৰিডৰ আহি কিনে আপোনাৰ ছেকেণ্ড ৰুমটো, এইটো মোৰ লগৰ এজন থাকে, আমি দুজন থাকোঁ। এইটো আপোনাৰ কৰিডৰ, এইফালে বাথৰুম, এইটো কিটচেন, এইটো কিটচেন হয় আপোনাৰ। আৰু বাকী বস্তুবিলাক মই যেনেকৈ আছে তেনেকৈ থৈ দি আছে, এইবিলাক মই খোলা নাই। এইবিলাক খুলিলে মানে বহুত জামেলা। চ' কি হয়, সেইটো ৰুম নল'লোঁ, কিবা অসুবিধা মানে বাথৰুমৰ ৰুমৰ অকণমান কিটচেনৰ অসুবিধা আছিলে। আৰু এইপিনে হ'ল বাথৰুম। হৈ আছে কি আপোনাৰ ৰুমটো ছেট কৰিলোঁ, আৰু আধা বস্তু ওলোৱাই নাই, আধা বস্তুহে উলিয়াইছোঁ। মানে এইবিলাক ৰুম চেঞ্জ কৰিব হ'লে বহুত দিগদাৰ হয়। চ' সেইকাৰণে এইবিলাক বস্তুবিলাক কেতিয়াবা যদি আকৌ চেঞ্জ কৰিব লগা হৈ যায়, চ' সেইকাৰণে মই কৰা নাই এইবিলাক। গতিকে ৰুমটো ঠিক ঠাক কৰি মেলি ডিউটি চিউটি কৰি আছোঁ এতিয়া। আৰু চিম্পটো আজি ভিডিঅ'টো এইখিনি আছিলে। ত' ভিডিঅ' চাই আপোনালোকে কেনেকুৱা নিশ্চয় জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, বাঢ়িব ন, তেতিয়া বহুতখিনি উৎসাহ পোৱা যায়। সেই উৎসাহখিনি দিব বুলি আশা কৰিলোঁ। ত' আজিলৈকে বাই বাই। পুনৰ এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। চ' বাই বাই।